মধ্যে জনাইছোঁ যে আজি দেশজুৰি যেহেতু ৰোজগাৰ মেলাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু 10:30 বজাৰ লগে লগে ভাৰ্চুৱেলি এই কাৰ্যসূচীৰ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেই অনুসৰিয়ে অসমতো তেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ৰাণীৰ পাটগাঁওস্থিত যি BSFৰ সীমান্ত মুখ্য কাৰ্যালয় আছে সেই কাৰ্যালয়ত অনুষ্ঠিত হ'ব আৰু 150গৰাকীতকৈও অধিক নতুন নিযুক্তিপ্ৰাপ্তক তেওঁলোকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই মুহূৰ্তত মই কাৰ্যসূচীত যেহেতু উপস্থিত আছোঁ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম ND24 দৰ্শকসকলক আৰু ইয়াতে নতুনকৈ যিসকল নিযুক্তিপ্ৰাপ্ত আছে তেওঁলোক আহি উপস্থিত হৈছে। মই ইতিমধ্যে জনাইছোঁ যে 150গৰাকীৰো অধিক নৱনিযুক্তক ইয়াতে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। বিভিন্ন বিভাগ আছে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগতে আন বিভিন্ন ক্ষেত্ৰৰ যিসমূহ বিভাগত নতুনকৈ নিযুক্তিপ্ৰাপ্ত হৈছে সেইসকলক আনুষ্ঠানিকভাৱে কিছু সময় পাছতে ইয়াতলৈ আহিব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেখেতে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী অসমৰ কাৰ্যসূচী শুভ আৰম্ভণি কৰিব। আমি প্ৰাৰ্থীসকলৰো মনৰ কথা জনাৰ চেষ্টা কৰিম যিহেতু আজি আনুষ্ঠানিকভাৱে তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিব। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, আপুনি কোনটো বিভাগত নিযুক্তি লাভ কৰিছে আৰু যিহেতু আজি আনুষ্ঠানিকভাৱে আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব? মই BSF কনষ্টেবলত নিযুক্তি হৈছোঁ। মই নিযুক্তি হৈ কিনে বহুত সুখী, নিজে মোৰ মা দেউতাৰ নাম ৰোশন কৰিব পাৰিছোঁ। এইখিনিয়ে কৈ মই বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী হয়। অকণমান আপোনাৰ কাষলৈ আহিছোঁ, আপুনিও নিশ্চয় BSF? হয় হয়, মই BSFৰ ষ্টেটমেণ্টৰ। মই পাঠশালা বজালী ডিষ্ট্ৰিক্ট। কি ক'ব আজি আনুষ্ঠানিকভাৱে আপুনি নিযুক্তি লাভ কৰিব আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীও আহিব? হয় হয়, মোৰ আজি বহুত ভাল লাগিছে কাৰণ ইমান দিনৰ সপোন এটা আজি মোৰ দিঠক হ'ল, সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে। মা দেউতাৰ নাম মই ৰচনা কৰিব পাৰিলোঁ, সেইটো কাৰণে মোৰ ভাল লাগিছে বহুত। যিহেতু বিভিন্ন বিভাগৰ আজি আনুষ্ঠানিকভাৱে ইয়াতে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু 25গৰাকীকৈ যি প্ৰাৰ্থী আছে তেওঁলোকক নিযুক্তি পত্ৰ নিজ হাতে প্ৰদান কৰিব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰাৰ্থীসকল আছে, মই তেখেতসকলৰ লগত কথা পতাৰ চেষ্টা কৰিম। অকণমান আপোনাৰ কাষলৈ আহিছোঁ, আপুনি কোনটো বিভাগত লাভ কৰিছে? চাকৰি কৰি আছে। ডিফেন্স একাউণ্টছ ডিপাৰ্টমেণ্ট CDA। আজি যিহেতু আপোনালোকক সৰ্বানন্দ সোণোৱাল কেবিনেট মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে পত্ৰ প্ৰদান কৰিব, ভালেই লাগিছে, ভালেই লাগিছে। এইটো মোৰ ছেকেণ্ড টাইম। ফাৰ্ষ্ট টাইম মই আহিছিলোঁ আপোনাৰ ৰেলৱেত হৈছিলে, তেতিয়া এই মাননীয় মন্ত্ৰী মহোদয়ে দিছিলে। মইতো CDA গুৱাহাটী, এইটো সাতগাঁও নাৰেংগী কেণ্টনমেণ্টৰ ওচৰত অফিচ। আপুনি আপোনাৰ নামটো কি আৰু ক'ৰ পৰা আহিছে, কোনটো বিভাগত? মজিবুল হক চৌধুৰী CSF বিভাগৰ পৰা মানে পাইছোঁ আৰু এই ভাল লাগিছে মোৰ আজি গৌৰৱৰ বিষয়ে যে মই এই ইয়াতে আহিছোঁ আৰু আপুনি কোনটো বিভাগত নিযুক্তি লাভ কৰিছে আৰু আজি নিজ হাতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব, নিশ্চয়কৈ এটা গৌৰৱৰ ক্ষণ আপোনালোকৰ বাবে? হয় হয় হয়, ভাল লাগিছে বহুত। আৰু মোৰ নাম গুণেশ কলিতা, মই BSFত চিলেকশ্যন হৈছোঁ। এইটোৱে আৰু ভাল লাগিছে বহুত। আপোনাৰ নামটো কি আৰু কোনটো বিভাগত আপুনি নিযুক্তি লাভ? হয়, মোৰ নাম পিংকি দেৱী, মই BSFত চাকৰি পাইছোঁ। আজি যিহেতু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে আপোনালোকক আনুষ্ঠানিকভাৱে পত্ৰ প্ৰদান কৰিব। হয় হয়, বহুত ভাল লাগিছে। হয়, আপোনাৰ নামটো কি আৰু ক'ৰ পৰা আহিছে, কোনটো পদত নিযুক্তি লাভ কৰিব? হয়, মোৰ নাম তুলুমণি গগৈ, মই নৰ্থ লখিমপুৰৰ পৰা আহিছোঁ। মই BSFত চিলেক্ট হৈছোঁ। কেনেকুৱা লাগিছে আজি এটা নিশ্চয়কৈ গৌৰৱৰ? বহুত ভাল লাগিছে, মই বহুত প্ৰাউড ফিল কৰিছোঁ। দেশ সেৱা কৰিবলৈ পাম, সুযোগ পাইছোঁ, সেইটোৱে। মোৰ নাম মণিকা ৰাজবংশী, মোৰ ইয়াতে ঘৰ গুৱাহাটীতে আৰু বহুত ভাল লাগিছে দেশ মাতৃ সেৱা কৰিব পাৰিম আৰু ইয়াতকৈ আৰু ধুনীয়া অপৰচুনিটি দিছে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক এই আজি প্ৰদান কৰিব। ইয়াতকৈ মানে গৌৰৱৰ মমেণ্ট আৰু কেতিয়াও পোৱা নাযায় আৰু সপোন এটা পূৰণ হ'ল নিজৰ, চ' বহুত ভাল লাগিছে। এনেধৰণে যিসকল নৱনিযুক্ত প্ৰাৰ্থীসকল তেওঁলোকৰ মনৰ ভাৱ আমি ND24 দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিছোঁ আৰু কিছু সময় পাছতেই যিহেতু এই কাৰ্যসূচী অনুষ্ঠিত হ'ব, আমি পোনপটীয়া সম্প্ৰচাৰত মন্ত্ৰীগৰাকী যেতিয়া আহিব সেই কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যেই সকলো যা যোগাৰ কৰা হৈছে। কিছু সময় পাছতেই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হ'ব আৰু 10:30 বজাৰ লগে লগে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব। সমগ্ৰ দেশৰ 47টাকৈ স্থানত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। তাৰে অংশস্বৰূপে অসমতো BSFৰ যি ৰাণীৰ পাটগাঁৱত সীমান্ত মুখ্য কাৰ্যালয় আছে সেই কাৰ্যালয়ত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু কিছু সময় পাছতেই কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত